আজি মোবাইল আনিব গৈ আছো আমি আৰু এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে আমাৰ বাসন্তী ৰেডি আমি যাব ওলালো এতিয়া হেল্ল' আমি যাব ওলাইছো এতিয়া আপোনালোকে চাব পাৰিব আমাৰ গৈ আছো আমাৰ বাসন্তীখন লৈ আছা আমাৰ বাসন্তীখন অলপ তেল সোমাইলো তেল খতম হৈ গ'ল কিন্তু আজি বহুত তেল খাইছে নে লাগিছে মানে টাউন পাই গ'লো তো এতিয়া আমি মোবাইল দোকানত যাম ন তো গৈ আছো বাছ আমাৰ ফাজিদাৰ দোকান পাই যাম বহুত ফেমাছ আমাৰ ইয়াৰ ফাজিদা আমাৰ বাৰীপৰা অঞ্চলত তো আমি বাইকটো ইয়াতে ষ্টেণ্ড কৰিলোঁ তো ইয়াৰ পৰা আমি পেডেল যাম আহা গৈ থাকোঁ তো পালোহি এইটো মেইন ট্ৰাফিক পইণ্ট আমাৰ বালিপাৰা তো আমাৰ পুলিচ মামাহাত ৰখি আছে তো চাই ল'ব পাৰে আমাৰ ছাৰসকল তো এইখনেই ফাজিদাৰ দোকান গাইজ আমি মোবাইল নতুনটো নলওঁ তো এইটো বনাব দিয়া হৈছে মোবাইলটো তো বনাই দিলে বহুত ধুনীয়াকৈ 4,000 বুলি কৈ আছে এতিয়া কিমান দিওঁ অলপ ডিছকাউণ্ট কৰা হ'ব ইয়াত চিমটো ইয়াত লগোৱা হ'ব সো গাইজ দাদাই কৈছে মোবাইলটো গোটেই ৰাতি চাৰ্জ নিদিব আৰু ইহঁতে নেপেলাব তেনেকুৱাকৈ এনেকৈ বুলি ক'লে আৰু চাৰ্জ ভালকৈ লগাব বুলি ক'ল আৰু চ' মোবাইলটো লৈ অলৰেডি আমি ওলাই আহিলোঁ এতিয়া ত' গাইজ আমি ইয়াতে মোবাইল কভাৰ এটা লৈ লওঁ মোবাইলটো অলৰেডি লোৱা হৈ গ'ল তো সোমাই যাওঁ তো গাইজ ইয়াতে মোবাইল কভাৰ এটা ল'লোঁ আৰু ব্লেক কালাৰ ল'ম আমি যিহেতু ব্লেক কালাৰটো বহুত পচন্দ মোবাইল লগত বহুত কমফৰ্টেবল হয় আৰু মোবাইলটো অলৰেডি লগোৱা হৈ গ'ল ব্লেক কালাৰটো আৰু দাদাজন ব্লেক কালাৰটো বহুত পচন্দ খায় আপোনালোকে জানে ৰেডমি নোট 10 Pro কেনেকুৱা মোবাইল বহুত ভাল মোবাইল চ' গাইজ মোবাইল কভাৰ লোৱা হৈ গ'ল এতিয়া অলৰেডি আমি অলপ কিবা এটা খাই লওঁ ভুজিয়া বনাব দিছোঁ এতিয়া ভুজিয়াটো খাই আছোঁ যিহেতু গৰম লাগি গ'ল বহুত খাই দিছোঁ অলপ ভুজিয়া এটা বনালোঁ আঞ্জা চ' গাইজ আমি অলৰেডি মোবাইল ল'লোঁ অলপ ঘূৰিলোঁ আৰু আজি দিনটো বহুত গৰম আপোনালোকে জানে আজি গৰম অসমততো বহুত গৰম হৈ আছে ন ত' ৰাতিপুৱা অলপ বৰষুণ দিছিলে তথাপিতো বহুত গৰম আজি দাদাৰ মোবাইল আনিলোঁ তো দাদা অলপ বহুত সুখী আজি 1.5 মাহমান হ'ল মোবাইল মানে চলাব পৰা নাছিল আৰু গেম খেলিব পৰা নাছিল আৰু গেমৰ কাৰণে সিও অলপ পাগল তো এতিয়া মোৰ চেনেল মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব বেল আইকনটো দবাই দিব চ' বহুত মোৰ আশা থাকিল মোৰ মৰমৰ অসমবাসী ৰাইজ আপোনালোকে মোক ছাপোৰ্ট কৰক মই তেতিয়াহে মই ভাল ভাল ভিডিঅ'বোৰ আনিব পাৰোঁ আৰু কি কয় আপোনাৰ ছাপোৰ্টৰে মাজেদি আমি চলি আছোঁ তো আপোনালোকে যদি ছাপোৰ্ট নকৰে তো আমি এনেকুৱাই ৰৈ যাম ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ছাপোৰ্ট কৰক তেতিয়াহে ভাল ভাল নটিফিকেশ্যনবোৰ আনিব পাৰিম চ' দাদাই মোক প্ৰতিবাৰ সাৰ্ভিস চেণ্টাৰ দিয়া হৈছিলে যেহেতু নেকি অলপ পানী সোমাইছে যেহেতু ইয়াত আমাৰ বালিপাৰা সাইডৰ তেজপুৰত ৰিপেয়াৰিং কৰিব নোৱাৰে যেহেতু গুৱাহাটীত পঠোৱা হৈছে
চ' এতিয়া ভিডিঅ'টো ইয়াতেই এণ্ড আৰু মই বহুত আশা কৰোঁ মোৰ অসমবাসী ৰাইজ মোক ছাপোৰ্ট কৰক আৰু মই যিহেতু মই আগবাঢ়ি যাব পাৰোঁ আৰু মোৰো বহুত সপোন আছে মই এজন ডাঙৰ ইউটিউবাৰ হ'বলৈ যিহেতু আপোনালোকৰ ছাপোৰ্টৰ মাজেদিহে মই আগবাঢ়িব পাৰিম চ' বাই এতিয়া জয় হিন্দ মোৰ বহুত আশা থাকিল